हेलो बंधुসকল কি খবৰ আপোনালোকৰ আজি মই আপোনালোকক লৈ যাম প্ৰকাণ্ড জংগল এটালে য'ত মানুহৰ আহ যাহ নাই তাত মই গিলৈ লতা বিচাৰি যাওঁ ৰৈ আছো লগৰকেইটা আহি আছে আহি পাবই এতিয়া লগৰকেইটা আহি গ'ল যাওঁ বলক এতিয়া জংগললে খুব রোদ এনেও কোলা আৰু বেছিকে কোলা হৈ যাম এতিয়া আমি এইফালে দিয়ে পাৰ হ'ব লাগিব চাগে মই অহা নাই বহুত বছৰ এইফালে ক'ত কাণত ধৰিছিলি তেতেলী খাবলৈ আহি কাণত ধৰিছিলে फेस लॉक फिंगरप्रिंट मारी फेस लॉक लगा दिबी अबे আমি এফালে যাব পারবো কিনি ইগলা কি কোট খেতি দে তো জাম কোন ফাল দিও নেকে লব ওই জানো আকৌ মই নাজানো এই পোৱালটো আহিছিলে তাকে উঠিব লাগিছিল গৈ থাক এই লৈ আহিলে বুলি কৈছিল ডাঙৰ আজি লৈ হে যাম কেলা মন আছে লৈ কিবা ইমানেই গৰম বোলে হাঁপু ছাঁত থাকিব একোৱে ভয় নাই গৈ থাকিব লাগে জেওৰা পাৰ হ'ব লাগিব নাজানো কাটি এতিয়া যে গেলা এইফালে পাৰ হ'ব নোৱাৰো দেই কথা কটি নকৰিবা এতিয়া আমাৰ আগত বহুত ডাঙৰ সমস্যা এটা আহি পৰিছে এয়া দেখিছে বৰ্ডাৰ আমি বৰ্ডাৰ পাৰ হ'ব নোৱাৰো লোকৰ জেওৰা ভাঙি তাৰ পৰা লাইসেন্স অকল গৰু অকল ই হে উপাদ মানে হে আহি আগৰ যাও টাইটেল লৈ লোকৰ জেওৰা ভাঙি যাব পৰা লাইসেন্স আমাৰ ওচৰত নাই সেইটো অকল গৰুৰ ওচৰত আছে বুলি আমাৰ ছাৰে কৈছে দস্তমত বাকত্ৰমুখী হাতটো গৈ থাকো আমি পিছত চলতে খালো ৰে ইমান হাবি সঁচাকে দেই কোনে নিছবি মই তাতক নাই অনা দেই এইফালে মই তাতক আইডিয়া এটা দিছোঁ শুন অঁ এইফালেদি গৈ সেইফালেদি গৈ সেইফালেদি উঠি গুচি যাম একদম মজা এই পোৱালিটো আহিছিলে যে সেইটো জেওৰা সেই জপনাই দি যাব লাগিব চলো আগে আগে চলো কিমান ধুনীয়া পৰিৱেশ এইফালে যাব লাগিব পোৱালিটো এইফালে গ'ল চাইছিলি নে একো নহয় এইটো আমাৰ লগৰে এইটো দানী হয় দানী চিনি পোৱা নাই নেকি দানী ৰাস্তাটো কোনফালে আছে এই বাউনীলৈ যোৱা ৰাস্তাটো কোনফালে আছে এইফালেদি এইফালেদি বোলে
চাওঁ 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 অঁ ইয়াত খানা খাই ভাল লাগিব ইয়াত কেলে আঁঠুৱা লগাই খানা খাব লাগিব যা আকৌ জিৰাবলৈ সুন্দৰ জেগা এটা পাইছোঁ ই মজা লাগিছে পানী বটল এটা নানিলোঁ বহুত ভুল কাম কৰিলোঁ পানী বটল এটা নানি জিৰাই লওঁ এইফালেদি কোনো নাযায় আমিহে গৈছোঁ ৭২ বছৰ পিছত এখন জেওৰা আজি প্ৰথম খোলা হৈছে নগাবাৰী বুলি কৈ শুভ আৰম্ভণি কৰিছোঁ জাপ দিব লাগিব লগাই দিবি দেই লগাই দে ভালকৈ লগাই দে দে কি ডিছকাশ্যন চলি আছে কঁঠাল চব্জি যি হওক ভোটটো লাগি নগ'লে হয় খাই গ'লো কেলা ইয়াত আগতে আমি মাছ ধৰিছিলোঁ এতিয়া বানপানী অহাৰ পিছত ইয়াত পানী হ'ব তেতিয়া আমি আকৌ মাছ ধৰিবলৈ আহিম কিবা গান বজাইছেনে সঁচাকৈ চিঞৰিছে ঐ কিবা এটা চিঞৰা লিখিয়া লাগিলে মোৰ চোৱাত পাত লাগি গ'ল ভৰিত খজুৱাই আছে কোনটো ক'ত চালিয়াব এইটো পঁইতাচোৰা আহে এইটো সেই কপাহত থকা ফুলটো পাত পোকটো হেল্ল' বন্ধুসকল মোৰ নাম মিণ্টু এক্স টেক চেনেললৈ আপোনাক আকৌ স্বাগতম জনাইছোঁ আপোনালোক মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব মই এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আপোনালোকৰ আগলৈ আনি থাকিম বন্ধুসকল যদি এই ভিডিঅ'টো আপোনালোকক অকণমানো ভাল লাগিছে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নমস্কাৰ গিলৈ লতা বিচাৰি আহিছিলোঁ এইবোৰ গিলৈ নহয় খাবলৈ লাগে বোলে স্বাস্থ্যৰ কাৰণে বহুত ভাল বহুত বেমাৰ আজাৰ ভাল হয় গিলৈ লতা খালে বিচাৰি পোৱা নাই এইবোৰ গিলৈ লতা নহয় এনেকুৱা ধৰণৰ পাত থাকে পানৰ লেখীয়া পাত থাকে তাকে বিচাৰি আছোঁ পোৱা নাই এতিয়া বহুত কষ্টৰ পিছত গিলৈ লতাটো বিচাৰি পাইছোঁ এয়া আপোনালোক চাব পাৰিছে ইয়াত লতা যিকেইটা ওলমি আছে সেইকেইটা গিলৈ লতাই হয় চাব পাৰিছে চাগে এই আমাৰ পাতখিলা দেখাই দিছোঁ এই পানৰ পাতৰ লেখীয়া দেখি পাইছেনে এই লতাকেইটা গিলৈ লতা হয় যদি ইয়াৰ আৰু ভিডিঅ' লাগে মই আপোনালোকৰ পিছত বনাই দিম আপোনালোক কমেণ্ট কৰিব
কেলে নাই দেখা কেলা চাইকেল চলাই এইফালে কেনে গুচি গ'লো আমি উল্টা ফালে গুচি গ'লো কেলা অঁ হয় এইফালে ৰাস্তাই নাই আকৌ এটা বাৰীয়েদিহে ৰাস্তা আছে এই আমি চাগে তলে তলে যাব পাৰিম নেকি কেলা এনেই ৰ'দ আহিব কেলা এতিয়া আমি নেমু চৰ্বত খাম বহুত কষ্ট কৰি আহিছোঁ ভাগৰ লাগিছে নেমু চৰ্বত খালে ভাল লাগিব অলপ যিহেতু নেমু গৰমৰ কাৰণে ভাল এটা দুটা তিনিটা নেমু ছিঙি লৈছোঁ এতিয়া আমি নেমু চৰ্বত খাম